সকলোকে এডষ্টাডিলৈ স্বাগতম জনাইছো। আজি আমাৰ এই ভিডিঅটো হৈছে ক্লাছ 10ৰ সমাজ অধ্যয়নৰ ওপৰত আৰু সমাজ অধ্যয়নৰ আমি যেটো দ্বিতীয় খণ্ড আছে অৰ্থাৎ যেটো ভূগোল খণ্ড আছে সেই ভূগোল খণ্ডৰ বিষয়ে আলোচনা কৰিম। আৰু এই ভূগোল বিষয়টোৰ আমি প্ৰথম অধ্যায় আলোচনা কৰি আছো। প্ৰথম অধ্যায়টো হৈছে কি অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। আৰু এয়া হৈছে আমাৰ প্ৰথম লেসনৰ সেকেন্ড পাৰ্ট। ইয়াৰ আগতে আমি ফাৰ্স্ট পাৰ্ট দিছো, গতিকে ফাৰ্স্ট পাৰ্টটো যদি এতিয়ালৈকে কোনোবাই চোৱা নাই তেতিয়া হলে আমাৰ ভিডিও ইয়াৰ ডেসক্ৰিপচনত আপোনালোকে লিংক পাই যাব। সেই লিংকত গৈ হেতু চাবৰ কাৰণে অনুৰোধ জনালো। যদি ফাৰ্স্ট পাৰ্টটো চোৱা নহয় তেতিয়া সেকেন্ড পাৰ্টটো বুজি পাবৰ কাৰণে যথেষ্ট অসুবিধা হ'ব, গতিকে ফাৰ্স্ট পাৰ্টটো চাই লোৱাটো ভাল হ'ব। আৰু ইয়াত আমি কেইটামান বিষয় আলোচনা কৰিম, অৰ্থাৎ আমি সেকেন্ড পাৰ্টতে ইয়াক সমাপ্ত কৰি থাৰ্ড পাৰ্টত ভাবিছো যে কোৱেশ্চন আনসাৰ খিনি চাম। কোৱেশ্চন আনসাৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ এই পাঠটোৰ পৰা আহিব। গতিকে আমি এই সেকেন্ড পাৰ্টত কি আলোচনা কৰিম ইয়াত মই উল্লেখ কৰি থৈছো যে প্ৰাকৃতিক মানৱ সৃষ্ট আৰু মানৱ সম্পদ, জীৱীয় সম্পদ, অজীৱীয় সম্পদ, নৱীকৰণযোগ্য সম্পদ, অনৱীকৰণযোগ্য সম্পদ, ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ, সম্পদৰ ব্যৱহাৰ আৰু সংৰক্ষণ, অৰ্থ, প্ৰয়োজনীয়তা আৰু পদ্ধতি এই বিষয়ে আলোচনা কৰিম। সো ভিডিওটো স্টার্ট কৰাৰ আগতে অৰ্থাৎ আমাৰ লেসনটো স্টার্ট কৰাৰ আগতে মই এটা কথা কৈ ল'ব বিচাৰিছো যে যি সকল এডুষ্টাডি চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে যাতে চেনেলটো সাবস্ক্ৰাইব কৰে আৰু লগতে ওচৰৰ যেটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰি তাত অল যেটো অপচন আহিব সেই অপচনটো প্ৰেছ কৰে যেন, তেতিয়া মই নতুনকৈ ভিডিও দি থাকিলে যথেষ্ট ভিডিও তেওঁলোকে অতি শীঘ্ৰে ভিডিওখিনি পাই যাব। সো ইয়াত মই আৰু এটা কথা কৈছো যে আমাৰ এডুষ্টাডি চেনেলটোত ক্লাছ 12ৰ কাৰণে হওক বা ক্লাছ 10ৰ কাৰণে হওক আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয়সমূহ ইয়াত আলোচনা কৰা হয়। বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাক আলোচনা কৰা হয়। আৰু এই ভিডিওটো কেৱল ক্লাছ 10ৰ কাৰণে নহয়, ইয়াত যে বিভিন্ন ধৰণৰ জিকে মূলক কোৱেশ্চন অৰ্থাৎ সাধাৰণ জ্ঞানমূলক কোৱেশ্চন বিলাক থাকিব, সেই কোৱেশ্চন বিলাক বিভিন্ন টেট এক্সাম, সিটেট এক্সাম, ৰেলৱেজ এক্সাম, আৰআৰবি আৰু বিভিন্ন অন্য পৰীক্ষাসমূহৰ কাৰণে ইম্পৰ্টেন্ট হয়। গতিকে ভিডিওটো সকলোৱে চাব পাৰে, সকলো উপকৃত হ'ব। আৰু কেৱল ইয়াত ভূগোল বিষয় বা সমাজ অধ্যয়ন বিষয়ৰে নহয়, ইকনমিক্সৰ ক্লাছ 12ৰ, ইংৰাজী বিষয়ৰ, গ্ৰামাৰৰ বিভিন্ন ধৰণৰ ভিডিও ইয়াত আমি দি থাকোঁ। গতিকে আৰম্ভ কৰিবলৈ লৈছো আজিৰ লেসনটো। সো আমাৰ ইয়াত কি আছে প্ৰাকৃতিক, মানৱ সৃষ্ট আৰু মানৱ সম্পদ এই তিনটা কথা আমি প্ৰথমে আলোচনা কৰিম যে প্ৰাকৃতিক সম্পদ কাক বোলে, মানৱ সৃষ্ট সম্পদ কাক বোলে আৰু মানৱ সম্পদ কাক বোলে। তিনটা কথা ইয়াত আলোচনা কৰা হ'ব। তেতিয়া প্ৰাকৃতিক সম্পদ কাক বোলে বুলি ক'লে সিধা ইয়াত দিয়াই আছে যে এইখিনি বুজি ল'লে হ'ল যে যিবোৰ সম্পদ উদাহৰণ দিছে যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী আদি প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিতে কি হৈ থাকে বিয়পি থাকে। আৰু তেনেবোৰ সম্পদকে কি বোলায় প্ৰাকৃতিক সম্পদ। অৰ্থাৎ প্ৰকৃতিত যিবিলাক সম্পদ উপলব্ধ তেনেবোৰ সম্পদকে কি বুলি কোৱা হয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। আৰু প্ৰাকৃতিক সম্পদৰ উদাহৰণ দিয়া বুলি আহি যাব পাৰে, তেতিয়া উদাহৰণ আমি সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী ইত্যাদি আমি উদাহৰণ দিব পাৰো। তেতিয়া প্ৰাকৃতিক সম্পদ আশা ৰাখিছো সকলো বুজি পাইছে। তাৰ পিছত কি আছে প্ৰাকৃতিক সম্পদসমূহ বিভিন্ন ৰূপত থাকিব পাৰে। সেই ৰূপকিটা কৈছে যে প্ৰাকৃতিক সম্পদসমূহ গোটা, জুলীয়া বা গেছীয় বা ধাতৱীয়, অধাতৱীয় অৱস্থাত পোৱা যায়, বিভিন্ন অৱস্থাত পোৱা যায়। এনে প্ৰাকৃতিক সম্পদৰ বহু সংখ্যকে কি হয় কেঁচা সামগ্ৰী হিচাপে উদ্যোগ, কল কাৰখানা আদিত ব্যৱহাৰ কৰা হয়। তদুপৰি কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিও প্ৰাকৃতিক সম্পদ। এইখিনিও কি হৈছে যে প্ৰাকৃতিক সম্পদ যিবোৰ আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰোঁ। যে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদ আছে, সেই সম্পদসমূহ অতিকে গুৰুত্বপূৰ্ণ সম্পদ যেনে কয়লা আছে, খনিজ তেল আছে, প্ৰাকৃতিক গেছ আছে, এইখিনি প্ৰাকৃতিক সম্পদ হিচাপে আৰু ইহঁতৰ শক্তিৰ উৎস হিচাপেও এই প্ৰাকৃতিক সম্পদখিনি কি বিশেষ কথাটো হৈছে মনত ৰাখিবলগীয়া যে শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয়। আমি জানো যে প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীয়েই প্ৰয়োজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয়। উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা ধৰণৰ ৰং, নেপথা, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, চাবোন, প্লাষ্টিক, কৃত্ৰিম ৰবৰ, মম আদি, গছ-গছনিৰ পৰা নানা ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নিৰ্মাণ সামগ্ৰী আদিৰ কথা ক'ব পাৰি।
যে এই সকলোখিনি কি হৈছে যে মানুহে কি কৰিছে প্ৰকৃতিৰ পৰা আহৰণ কৰিছে আৰু বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যাৰ জৰিয়তে এই সম্পদসমূহ মানুহৰ ব্যৱহাৰ উপযোগী কৰি তুলিছে এই কথাখিনি মনত ৰাখিব লাগিব আৰু মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰকে মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয় এতিয়া আমি পাইছিলো যে প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদ বুলি মানৱ সৃষ্ট সম্পদ বুলি আৰু সেই মানৱ সৃষ্ট সম্পদ কাক বোলে প্ৰাকৃতিক সম্পদটো পালো আমি যে প্ৰকৃতিত যিবোৰ সম্পদ উপলব্ধ অৰ্থাৎ যিবোৰ সম্পদ আমি ক'ত পাওঁ প্ৰাকৃতিকগতভাৱে আমি যিবিলাক পাওঁ সেইখিনিকে কি বুলি কোৱা হয় প্ৰাকৃতিকগত যিবিলাক সম্পদ আছে সেইখিনিকে আমি প্ৰাকৃতিক সম্পদ বুলি কওঁ তাৰ পিছত কথা হ'ল যে মানৱ সৃষ্ট সম্পদ কাক বোলে মানৱ সৃষ্ট সম্পদ অন্য সম্পদ নহয় এইখিনি হৈছে প্ৰাকৃতিক সম্পদ কিন্তু সেই প্ৰাকৃতিক সম্পদসমূহ মানুহে কি কৰে প্ৰকৃতিৰ পৰা আহৰণ কৰি লৈ সেইখিনি বিভিন্ন ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰি মানুহৰ ব্যৱহাৰৰ উপযোগী বা ব্যৱহাৰৰ কাৰণে অধিক সুবিধা বা অধিক উপলব্ধ কৰি তোলে গতিকে তেনেবোৰ সম্পদকে কি বুলি কয় মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয় আশা ৰাখিছো সকলোৱে বুজি পাইছে তেতিয়া যে প্ৰকৃতিৰ সম্পদসমূহ ব্যৱহাৰ উপযোগী কৰিবলৈ কি লাগিব মানুহৰ কৰ্ম দক্ষতা বা কাৰ্যদক্ষতা লাগিব শিক্ষা লাগিব প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন গতিকে এইখিনিৰ কথা মনত ৰাখিব লাগিব যে প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰ উপযোগী কৰিবলৈ হলে কি গুণৰ আৱশ্যকতা আছে সেইখিনি হৈছে যে কাৰ্যদক্ষতা গুণৰ আৱশ্যকতা আছে শিক্ষাৰ আৱশ্যকতা আছে প্ৰযুক্তি আৰু আগ্ৰহৰো প্ৰয়োজন আছে এনেবোৰ গুণ থকাৰ বাবে মানুহকো সম্পদৰ অন্তৰ্ভুক্ত কৰি মানৱ সম্পদ আখ্যা দিয়া হৈছে যে মানুহকো কি বুলি কয় হিউম্যান ৰিসোৰ্স বুলি কোৱা হয় অৰ্থাৎ মানৱ সম্পদ বুলি কোৱা হয় কাৰণ মানুহৰ এইখিনি গুণ আছে এইখিনি গুণৰ কাৰণেহে মানুহে কি কৰিছে আসলতে সম্পদ শব্দটো সৃষ্টি কৰিব পাৰিছে যে দৰাচলতে মানুহে সম্পদৰ সৃষ্টিকৰ্তা বুলি ইয়াত কৈছে যে মানৱ সম্পদৰ দ্ৰুত বিকাশৰ বাবে জাপান সুইজাৰলেণ্ড টাইৱান সিংগাপুৰ দক্ষিণ কোৰিয়া আদি দেশবোৰ প্ৰয়োজনীয় বহু প্ৰাকৃতিক সম্পদ তথা উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰীৰ অভাৱতো আজি পৃথিৱীৰ একোখন অগ্ৰণী আৰু সমৃদ্ধশালী দেশ হিচাপে পৰিগণিত হৈছে অৰ্থাৎ এই যিখিনি দেশৰ উদাহৰণ ইয়াত দিয়া হৈছে যে সুইজাৰলেণ্ড জাপান টাইৱান সিংগাপুৰ দক্ষিণ কোৰিয়া এই দেশসমূহ আসলতে কি হয় যে এইবিলাক দেশত প্ৰাকৃতিক সম্পদ অতিকে কম মাত্ৰাত পোৱা যায় বা কেঁচা সামগ্ৰী অতি কম মাত্ৰাত পোৱা যায় কিন্তু তাৰ যিখিনি মানুহ আছে যিখিনি মানৱ সম্পদ আছে সেই মানৱ সম্পদৰ তেওঁলোকৰ কাৰ্যদক্ষতা তেওঁলোকৰ যি শিক্ষা তেওঁলোকৰ যি প্ৰযুক্তি এইখিনি গুণৰ ফলত সেই মানুহখিনি কি কৰিছে যে অলপ যিখিনি প্ৰাকৃতিক সম্পদ আছে বা বাহিৰৰ পৰা যিখিনি প্ৰাকৃতিক সম্পদ তেওঁলোকে আমদানি কৰি আনিছে সেইখিনি তেওঁলোকে প্ৰযুক্তিৰ সহায়ত কাৰ্যক্ষম কৰি তুলিছে অতি ফলপ্ৰসূ কৰি তুলিছে যাৰ ফলত আজি এই কেইখন দেশ কি হৈছে পৃথিৱীৰ একোখন ধনী অৰ্থাৎ সমৃদ্ধশালী দেশত পৰিগণিত হৈছে সো আশা ৰাখিছো এয়া আছিল আমাৰ প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদৰ ওপৰত সো সকলোৱে সেইখিনি বুজি পাইছে যদি কোনোবা বুজি পোৱা নাই ভিডিওটো আকৌ ৰিৱাইণ্ড কৰি লৈ আকৌ আৰম্ভণিৰ পৰা চাব তাৰ পিছত আমি আলোচনা কৰিম যে জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদ এতিয়া যেনেকৈ আমি জীৱীয় সম্পদ অৰ্থাৎ যিটো জীৱীয় লিখা আছে জীৱীয় শব্দটোৰ পৰা বুজি পাইছো যে জীৱন থকা অজীৱীয় মানে যিটো জড় অৰ্থাৎ যাৰ জীৱ নাই নিৰ্জীৱ সো এতিয়া কৈছে যে প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহ যিবোৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে অতিকে সাধাৰণ কথা এইটো ৰিপিট কৰি থকাৰ কোনো প্ৰয়োজন নাই যাক কি বুলি কোৱা হয় ইংলিছত বায়োটিক ৰিসোৰ্স বুলি কোৱা হয় আৰু যিবোৰ নিৰ্জীৱ সেইবোৰক কি বুলি কোৱা হয় অজীৱীয় সম্পদ এবায়োটিক ৰিসোৰ্স বুলিও কোৱা হয় উদাহৰণ আছে উদ্ভিদ প্ৰাণী মাছ শস্য আদি জীৱীয় সম্পদৰ উদাহৰণ আনহাতে শিল মাটি পানী বায়ু খনিজ পদাৰ্থ কয়লা আদি অজীৱীয় সম্পদ এইখিনি নিৰ্জীৱ পদাৰ্থ আৰু এইখিনি সম্পদ হয় গতিকে এইখিনি অজীৱীয় সম্পদ কিন্তু জানিবলগীয়া কথা যে কয়লা খনিজ তেল প্ৰাকৃতিক গ্যাস আদি উৎপত্তি দিশৰ পৰা জীৱীয় মূলৰ এইখিনি জীৱীয় মূলৰ অৰ্থাৎ এইখিনি জৈৱিক হয় কিন্তু বৰ্তমান অৱস্থাত নিৰ্জীৱ হোৱাৰ বাবে এইবোৰক অজীৱীয় সম্পদত ধৰা হয় এইখিনি নিৰ্জীৱ অৰ্থাৎ বৰ্তমান সময়ত আমি ইহঁতক আহৰণ কৰোঁ নিৰ্জীৱ অৱস্থাত গতিকে ইহঁতক কি বুলি কোৱা হয় যে অজীৱীয় সম্পদ বুলি কোৱা হয় আসলতে ইহঁতে জীৱৰ পৰা সৃষ্টি হয় সো নেক্সট কি আছে নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ তেতিয়া এই নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ কি হয় আৰু কিছুমানে হয়তো বুজি পাইছে যে নৱীকৰণযোগ্য বুলি ক'লে
নতুন যিখিনি কৰিব পৰা যায় অথবা নতুনকৈ যিখিনি সৃষ্টি কৰিব পৰা যোগ্যতা আছে সেইখিনি নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য মানে যিখিনি নতুনকৈ সৃষ্টি কৰিব পৰা নাযায় সেইখিনি অনৱীকৰণযোগ্য সেয়া সম্ভৱতঃ কিছু সকলে বুজি পাইছে হলেও ইয়াত কি লিখা আছে আমি চাইছো যে পৃথিৱীত উপলব্ধ প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্ৰমান্বয়ে নিঃশেষ হৈ যায় যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনৰ পুনৰীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে শেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি তেনেবোৰ সম্পদকে কি বুলি কয় নৱীকৰণযোগ্য বা পুনৰ পুনৰীকৃত বা পুনৰ সৃষ্টিক্ষম সম্পদ যিখিনি ইংলিছত কি হয় ৰিনিউৱেবল অৰ ইনএক্সস্টিবল ৰিসোৰ্স বুলি কোৱা হয় অৰ্থাৎ এতিয়া আমি কি বুজে এইবোৰ হৈছে প্ৰাকৃতিক সম্পদৰে একোটা ভাগ যে প্ৰাকৃতিক সম্পদবোৰ বেছিকৈ ব্যৱহাৰ কৰি গৈ থাকিলে কি হয় যে কেতিয়াবা একেবাৰে নিঃশেষ হৈ যাব পাৰে শেষ সমাপ্ত হৈ যাব পাৰে কিছুমান সম্পদ তেনেকুৱা আছে কিন্তু এনে কিছুমান সম্পদো আছে যিবোৰ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও নিঃশেষ একেবাৰে নিঃশেষ হৈ নাযায় বা তেনে সম্পদক নৱীকৰণ কৰিব পাৰি অৰ্থাৎ নতুনকৈ সৃষ্টি কৰিব পাৰি বা পুনঃপুনৰীকৃতভাৱে বা পুনৰ সৃষ্টিক্ষম সম্পদ বুলিও ইহঁতক কোৱা হয় যেনে উদাহৰণ ইয়াত দিছে কি দিছে সূৰ্যৰ ৰশ্মি বায়ু পানী গছ-গছনি জীৱ-জন্তু মানুহ শস্য আদি নৱীকৰণযোগ্য সম্পদ এইখিনি নৱীকৰণযোগ্য অৰ্থাৎ পুনৰ সৃষ্টি কৰিব পাৰি নেক্সট কি বুলি কৈছে যে ইয়াত এই সম্পদবোৰ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি হয় অৱশ্যে গছ-গছনি আৰু প্ৰাণীৰ কিছুমান প্ৰজাতি অতিমাত্ৰা ব্যৱহাৰ তথা নানান প্ৰাকৃতিক বা মানৱজনিত কাৰণত চিৰকালৰ বাবে বিলুপ্ত হৈ গৈছে বা বিলুপ্ত হ'ব পাৰে কিছুমান প্ৰাকৃতিক হলেও এনে প্ৰাণীসমূহ কি হৈ যায় বিলুপ্তিৰ পথত বা কিছুমান বিলুপ্ত হৈছে আনহাতে যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনৰ সৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায় তেনেবোৰকে অনৱীকৰণযোগ্য বা ক্ষয়শীল বা পুনৰ সৃষ্টিহীন সম্পদ নন ৰিনিউৱেবল অৰ এক্সস্টিবল ৰিসোৰ্স বুলি কোৱা হয় অৰ্থাৎ যিবোৰ সম্পদ একেবাৰে শেষ হৈ যায় আৰু যাক পুনৰ ঘূৰাই পাব নোৱাৰি উদাহৰণস্বৰূপে কয়লা খনিজ তেল খনিজ পদাৰ্থ কি আছে তাম সোণ চূণশিল লো ৰূপ আদি এনেবোৰ উদাহৰণ দিছে আৰু প্ৰাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ অনৱীকৰণযোগ্য সম্পদৰ কেইটামান উদাহৰণ দিয়া বুলি ক'লে এইখিনি উদাহৰণ ইয়াত যিখিনি উল্লেখ কৰা আছে এই উদাহৰণখিনি আমি গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু এইখিনি মনত ৰাখিব লাগিব এনেবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিলে চিৰদিনৰ বাবে লোপ পায় অৰ্থাৎ এবাৰ ব্যৱহাৰ কৰাৰ পিছত শেষ আৰু এইখিনি আৰু সেয়েহে এনে ধৰণৰ সম্পদবোৰ যাতে সহজে শেষ নহয় তাৰ বাবে এইবোৰ সুপৰিকল্পিত আহৰণ আৰু ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰিব লাগিব তেতিয়া এইখিনিতে কোৱেশ্চন এটা হ'ব পাৰে যে এই যিখিনি অনৱীকৰণযোগ্য সম্পদ আছে সেইখিনি একেবাৰে শেষ হৈ নাযায় তাৰ কাৰণে আমি কি কৰিব লাগিব তাৰ কাৰণে আমি সুপৰিকল্পিতভাৱে ইহঁতক আহৰণ কৰিব লাগিব আৰু ইহঁতৰ ব্যৱহাৰ যেতিয়া কৰিম তেতিয়া ব্যৱহাৰ কৰোঁতে অতি প্ৰয়োজন সাপেক্ষেহে ব্যৱহাৰ কৰিব লাগিব অযথা ব্যৱহাৰ কৰি এইবোৰ শেষ কৰিবলৈ নহ'ব সো নেক্সট কি আছে নেক্সট আছে আমাৰ ব্যক্তিগত জাতীয় আৰু আন্তৰ্জাতিক সম্পদ তেতিয়া এইখিনিত কি আছে যে ব্যক্তিগত সম্পদ জাতীয় সম্পদ আন্তৰ্জাতিক সম্পদ তেতিয়া কি কৈছে পৃথিৱীত উপলব্ধ সকলোবোৰ সম্পদৰ মালিকী স্বত্বৰ ভিত্তিত ব্যক্তিগত মালিকী স্বত্বৰ ভিত্তিত কিহৰ ভিত্তিত এটো মালিকী স্বত্বৰ ভিত্তিত ব্যক্তিগত জাতীয় আৰু আন্তৰ্জাতিক সম্পদ হিচাপে শ্ৰেণীবিভক্ত কৰিব পাৰি যে পৃথিৱীত যিখিনি উপলব্ধ সম্পদ আছে সেই সম্পদখিনি মালিকী স্বত্বৰ ভিত্তিত তিনিটা ভাগত বিভক্ত যে ইয়াত আমাৰ কোৱেশ্চন হ'ব পাৰে যে মালিকী স্বত্বৰ ভিত্তিত সম্পদবোৰ কেইটা ভাগত বিভক্ত কৰিব পাৰি আৰু কি তেতিয়া আমি এনসাৰ দিব লাগিব যে মালিকী স্বত্বৰ ভিত্তিত সম্পদবোৰক জাতীয় সম্পদ ব্যক্তিগত সম্পদৰ আগত কৈ ল'ব লাগিব যে ব্যক্তিগত সম্পদ জাতীয় সম্পদ আন্তৰ্জাতিক সম্পদ হিচাপে শ্ৰেণীবিভক্ত কৰিব পাৰি তেতিয়া কৈছে যে এটো আকৌ মালিকী স্বত্ব ইয়াত কোন হ'ব কাৰ থাকিব মানুহৰ নিজৰ দখল বা অধিকাৰত থকা ভূমি খা সম্পত্তি আৰু নিজা ভাল গুণ যেনে ভাল চৰিত্ৰ সেয়া ব্যক্তিগত সম্পদ শিক্ষা আছে ব্যক্তিগত সম্পদ কৰ্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয় ব্যক্তিগত সম্পদৰ উদাহৰণ দিয়া বুলি ক'লে সেইখিনি মনত ৰাখিব লাগিব এইখিনি হৈছে ব্যক্তিগত সম্পদৰ উদাহৰণ বা ব্যক্তিগত সম্পদ কাক বোলে বুলি ক'লে আমি ক'ব লাগিব যে মানুহৰ নিজৰ দখলত থকা বা মানুহৰ অধিকাৰত থকা ভূমিখিনি তেওঁৰ অধিকাৰত থকা খা সম্পত্তিখিনি নিজৰ ভাল গুণ ভাল চৰিত্ৰ শিক্ষা কৰ্মদক্ষতা এইখিনি হৈছে ব্যক্তিগত সম্পদ
ইয়াত কি কৈছে এখন দেশৰ তত্ত্বাৱধানত থকা বা দখলত থকা সম্পদবোৰ সকলোবোৰ সম্পদ যেনে ৰাস্তা ঘাট ভূমি নদ নদী দলং অভয়াৰণ্য অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু শিক্ষা অনুষ্ঠান প্ৰশাসনিক ব্যৱস্থা চৰকাৰ আদিক জাতীয় সম্পদ নেশ্যনেল ৰিসোৰ্স বুলি কোৱা হয় তেতিয়া নেশ্যনেল ৰিসোৰ্সৰ সম্পৰ্কে লিখিবলৈ ক'লে আমি এইখিনি লিখিব লাগিব যে নেশ্যনেল ৰিসোৰ্স কাৰ লগত জড়িত এখন দেশৰ লগত জড়িত আৰু দেশৰ লগত জড়িত হ'লে যে সকলোবোৰ সম্পদ যিখিনি দেশৰ তত্ত্বাৱধানত আছে যাৰ তত্ত্বাৱধান এখন দেশৰ ওপৰত থাকিব আৰু উদাহৰণ ক'বলৈ ক'লে আমি উদাহৰণখিনি কি ক'ম বা লিখিবলৈ ক'লে যে ৰাস্তা ঘাট ভূমি নদ নদী দলং অভয়াৰণ্য অৰণ্যত থকা বিভিন্ন গছ-গছনি জীৱ-জন্তু আৰু বিভিন্ন শিক্ষা অনুষ্ঠানসমূহ যিখিনি চৰকাৰী শিক্ষা অনুষ্ঠান আছে প্ৰশাসনিক ব্যৱস্থা চৰকাৰ এইখিনি হৈছে জাতীয় সম্পদ এইখিনি কাৰো ব্যক্তিগত সম্পদ নহয় আৰু কিছুমান উদাহৰণ আমাৰ ইয়াত কি কৈছে যে উদাহৰণস্বৰূপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এখন জাতীয় সম্পদ এটা জাতীয় সম্পদৰ উদাহৰণ দিয়া বুলি ক'লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানবিলাক বনাঞ্চলবিলাক আনহাতে সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ সমগ্ৰ গোটেই বিশ্বৰ অধীনত থকা সম্পদ যেনে সাগৰ মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ-জন্তু বায়ুমণ্ডল অৰণ্য অঞ্চল আদিক একেলগে আন্তৰ্জাতিক বা বিশ্ব সম্পদ ইন্টাৰনেশ্যনেল আৰু ৱৰ্ল্ড ৰিসোৰ্স বোলা হয় অৰ্থাৎ সমগ্ৰ বিশ্বৰ অধীনত যিখিনি সম্পদ আছে কেৱল এখন দেশৰ অধীনত নহয় বা এখন দেশৰ অধীনত থকা জাতীয় সম্পদসমূহ বিশ্ব সম্পদৰ অধীনস্থ হ'ব পাৰে যেনে বিভিন্ন বনাঞ্চলসমূহ ৱৰ্ল্ড হেৰিটেজ সাইটস বুলি কিছুমান বনাঞ্চল যেনে আমাৰ কাজিৰঙা এখন কি হৈছে বিশ্ব যেটো ৱৰ্ল্ড হেৰিটেজ সাইটস আছে সেই সাইটসৰ ভিতৰত পৰে গতিকে সেইটো এটা কি হয় যে এটা বিশ্ব সম্পদ হয় একেলগে তাক বিশ্ব সম্পদ বা আন্তৰ্জাতিক সম্পদ বুলি ক'ব পাৰি ঠিক একেদৰে সাগৰ মহাসাগৰসমূহ আৰু এই সাগৰ মহাসাগৰত থকা বিভিন্ন খনিজ পদাৰ্থ জীৱ-জন্তু বায়ুমণ্ডল অৰণ্য অঞ্চল এইখিনি একেলগে আন্তৰ্জাতিক সম্পদত পৰে আশা ৰাখিছো সকলোৱে বুজি পাইছে সো এইখিনি কিয় বিশ্ব সম্পদত বা আন্তৰ্জাতিক সম্পদত পৰে বুলি ক'লে আমাৰ কি আনসাৰ আছে ইয়াত কৈছে যে কাৰণ এই আটাইবোৰ সম্পদ সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ কল্যাণত ব্যৱহৃত হয় এইখিনি সম্পদ অৰ্থাৎ যিখিনি সম্পদৰ কথা আমি উল্লেখ কৰিছিলো কিখিনি আছিল সাগৰ মহাসাগৰ ইয়াৰ খনিজ সম্পদ জীৱ-জন্তু বায়ুমণ্ডল অৰণ্য অঞ্চল এইখিনি কি হৈছে যে সমগ্ৰ বিশ্বৰ যি মানৱ জাতি আছে মানৱ জাতিৰ কাৰণে কল্যাণত ব্যৱহাৰ কৰা হয় আৰু কি কৈছে যে আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ ইয়াৰ নিৰ্ধাৰিত নীতি নিয়ম অনুসৰি বিশ্ব সম্পদসমূহৰ উদ্ঘাটন আৰু ব্যৱহাৰ পৰিচালনা কৰে আৰু ইয়াৰ উদ্ঘাটন বা ব্যৱহাৰ পৰিচালনা কোনে কৰে বুলি ক'লে আন্তৰ্জাতিক সংস্থা যেনে ৰাষ্ট্ৰসংঘ আছে ৰাষ্ট্ৰসংঘ ইয়াৰ নিৰ্ধাৰিত নীতি নিয়মৰ কি কৰে কেনেদৰে এইবিলাক ব্যৱহাৰ কৰিব লাগিব কিছুমান নিৰ্ধাৰিত নীতি নিয়ম আছে সেই নীতি নিয়মসমূহ জাৰি কৰে আৰু সেই মতে এই সম্পদসমূহ পৰিচালিত হয় গতিকে আমাৰ জাতীয় সম্পদৰ এটা ভাল উদাহৰণ দিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত গতিকে ইয়াত দেখুৱা হৈছে নেক্সট আমাৰ কি কৈছে যে উল্লেখযোগ্য যে উপৰোক্ত সম্পদসমূহ বিশেষকৈ প্ৰাকৃতিক সম্পদৰ বিতৰণ একেই নহয় যে কাৰণ প্ৰাকৃতিক সম্পদবোৰ যেনে কিছুমান উদাহৰণ দিছে যে সূৰ্য ৰশ্মি বায়ু পানী আদি সকলোতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলব্ধ হয় সকলোতে এইবিলাক পোৱা যায় এনেবোৰ প্ৰাকৃতিক সম্পদক চিৰ বিৰাজমান সম্পদ বা ইউবিকুইটাছ ৰিসোৰ্স বুলি কয় ইউবিকুইটাছ মানে চিৰ বিৰাজমান মানে সকলো জায়গাতে আছে আনহাতে প্ৰাকৃতিক সম্পদৰ যিবোৰ পৃথিৱীৰ কিছুমান বিশেষ স্থানতে উপলব্ধ অৰ্থাৎ যিবিলাক বিশেষ কিছুমান স্থানত পোৱা যায় তেনে সম্পদবোৰক কি বুলি কয় স্থানিক সম্পদ বা লোকেলাইজ ৰিসোৰ্স বুলি কোৱা হয় যে কিছুমান সম্পদ সকলো জায়গাতে পোৱা নাযায় তেনেবোৰে কি বুলি কয় কিছুমান স্থান বিশেষে পোৱা যায় সেই কাৰণে ইয়াক কি বুলি কোৱা হয় স্থানিক সম্পদ বুলি কোৱা হয় স্থান বিশেষে পোৱাৰ কাৰণে স্থানিক সম্পদ সো উদাহৰণস্বৰূপে কয়লা পেট্ৰলিয়াম লু ইউৰেনিয়াম আদি বিভিন্ন খনিজ পদাৰ্থ উদ্ভিদ শ্ৰেণী বিভিন্ন উদ্ভিদ আৰু শস্য ইত্যাদি কি বুলি কৈছে যে এইখিনি হৈছে স্থানিক সম্পদ মানে এইখিনি স্থান বিশেষে পোৱা যায় সেইকাৰণে স্থানিক সম্পদ বুলি কয় আৰু কিছুমান ইউবিকুইটাছ অৰ্থাৎ কি আছে চিৰ বিৰাজমান সম্পদ আছে সকলোতে সহজলভ্য মানে সকলোতে পোৱা যায় তাৰ পিছত কি আছে সম্পদৰ ব্যৱহাৰ আৰু সংৰক্ষণ অৰ্থ প্ৰয়োজনীয়তা অৰ্থাৎ ইয়াত আমি কি আলোচনা কৰিম সম্পদসমূহ কি আমি কেনেদৰে ব্যৱহাৰ কৰিব লাগিব
আৰু ব্যৱহাৰ কৰোঁতে সম্পদসমূহ শেষ হৈ নাযায় বা নিশেষ হৈ নাযায় তাৰ কাৰণে গুৰুত্ব ৰাখি ইহঁতক সংৰক্ষণ কৰা হয় আৰু ইয়াৰ অৰ্থ কি প্ৰয়োজনীয়তা কিয় আছে আৰু পদ্ধতি কি পদ্ধতিৰে সংৰক্ষণ কৰা হয় সেই বিষয়ে ইয়াত আমি আলোচনা কৰিম এটা কি বুলি কৈছে সম্পদসমূহ বিশেষকৈ প্ৰাকৃতিক সম্পদ পৃথিৱীৰ সকলো ঠাইতে সমানে পোৱা নাযায় যেটো আমি অলৰেডি পাই আহিছো কিছুমান লোকেলাইজ থাকে ইয়াৰে বহু প্ৰাকৃতিক সম্পদ আকৌ অনবীকৰণযোগ্য বা ক্ষয়শীল অৰ্থাৎ সীমিত কিন্তু জনসংখ্যা বৃদ্ধিকে আদি কৰি মানৱ সভ্যতাৰ বিকাশৰ লগে লগে এনেবোৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ সমগ্ৰ পৃথিৱীতে দ্ৰুতগতিত বৃদ্ধি পাইছে যে মানুহৰ জনসংখ্যা যিমানে বৃদ্ধি পাইছে সিমানে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ বৃদ্ধি পাইছে আকৌ কি কৈছে যে আমেৰিকা কানাডা জাপান জাৰ্মানী ইংলেণ্ড আদি দেশবোৰে যদিও চীন ভাৰতবৰ্ষৰ দৰে জনবহুল নহয় তথাপি যে এইবোৰ দেশত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ অত্যাধিক এইবোৰ জনবহুল নহলেও তেওঁলোকে বেছিকে প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰিছে কোনবোৰ দেখে আমেৰিকা কানাডা জাপান এইবিলাক জাৰ্মানী ইত্যাদি দেখে উল্লেখযোগ্য যে এই দেশবোৰে অৰ্থনৈতিক উন্নয়ন সমগ্ৰ বিশ্বতে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ মূলতে হ'ল যে খনিজ সম্পদকে আদি কৰি অন্যান্য প্ৰাকৃতিক সম্পদৰাজিৰ অধিক মাত্ৰাত ব্যৱহাৰ তেওঁলোকে বিশ্বৰ উন্নত দেশ হোৱাৰ কাৰণ হৈছে যে তেওঁলোকে কি কৰিছে এই দেশসমূহে আমেৰিকা কানাডা জাপান এইখিনি কথা কোৱা হৈছে যে তেওঁলোকে কি কৰিছে প্ৰাকৃতিক সম্পদৰাজি অধিক মাত্ৰাত ব্যৱহাৰ কৰিছে সেই কাৰণে তেওঁলোক আজি বিশ্বৰ আগশাৰীৰ দেশ বিশ্বৰ ধনী দেশত এইবিলাক দেশৰ নাম লোৱা হয় সো মন কৰিবলগীয়া যে উন্নত দেশবোৰত উচ্চ মাত্ৰাত হোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ আৰু উন্নয়নশীল দেশবোৰত জনবিস্ফোৰণৰ ফলত বৃদ্ধি পোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰে সমগ্ৰ বিশ্বজুৰি বহু প্ৰাকৃতিক সম্পদ বিশেষকৈ লাগতিয়াল অনবীকৰণযোগ্য সম্পদ নিঃশেষ হৈ যোৱাৰ এক ভয়াবহ ইংগিত দিছে যে সম্পদৰ যদি এনেদৰে ব্যৱহাৰ কৰি থকা হয় এনেদৰে বহু মানে একেবাৰে বেছিকে যদি সম্পদসমূহ ব্যৱহাৰ কৰি থকা হয় যি হাৰত কি হৈছে জনসংখ্যা বৃদ্ধি হৈছে সেই হাৰতে যদি সম্পদসমূহ এনেদৰে বৃদ্ধি ইহঁতৰ ব্যৱহাৰ কৰি থকা হয় ব্যৱহাৰটো বৃদ্ধি হৈ থাকে তেতিয়া হলে যিখিনি অনবীকৰণযোগ্য সম্পদ আছে সেইখিনি এদিন শেষ হৈ যোৱাৰ ভয়াবহ ইংগিত পাই গৈছে বিশ্বই সো এনে পৰিস্থিতি জোৰা মাৰিবলৈ অৰ্থাৎ এই অনবীকৰণযোগ্য সম্পদসমূহ শেষ নহবৰ কাৰণে বা মুকাবিলা কৰিবলৈ এক উপায় হিচাপে সমগ্ৰ বিশ্বতে সম্পদ সংৰক্ষণৰ কনজাৰভেশ্যন অফ ৰিসোৰ্স কাৰ্যসূচী হাতত লোৱা হৈছে এটো মনত ৰাখিব লাগিব যে সমগ্ৰ বিশ্বতে এই পদক্ষেপ কিয় লোৱা হৈছে বা এই সজাগতা কিয় লোৱা হৈছে যে কাৰণটো হৈছে যে এই সম্পদখিনি বিশেষকৈ অনবীকৰণযোগ্য সম্পদখিনি কি হৈ যাব পাৰে নিঃশেষ হৈ যোৱাৰ এটা সম্ভাৱনা আছে সো যেহেতু প্ৰাকৃতিক সম্পদৰ উদ্ঘাটন আৰু ব্যৱহাৰ প্ৰাকৃতিক পৰিৱেশৰ অৱস্থা বাৰুকৈ প্ৰভাৱ পেলায় সেয়ে সম্প্ৰীতি প্ৰকৃতি সংৰক্ষণৰ ওপৰতো অধিক গুৰুত্ব প্ৰদান কৰা হৈছে আৰু এই সম্পদসমূহ ব্যৱহাৰ ইহঁতৰ সংৰক্ষণৰ ওপৰত বা ইহঁতৰ ব্যৱহাৰ কৰোঁতে বাৰুকৈ আমি কি কৰিব লগা হৈছে যে চিন্তা কৰিব লগা হৈছে বা ইহঁতৰ সংৰক্ষণ কৰিব লগা হৈছে তাৰ আৰু এটা কাৰণ হৈছে যে এইবিলাক ব্যৱহাৰ কৰোঁতে এই সম্পদসমূহ আহৰণ কৰোঁতে বা উদ্ঘাটন কৰোঁতে প্ৰাকৃতিক পৰিৱেশৰ ওপৰতো কুপ্ৰভাৱ পৰে সেই কাৰণে এই সম্পদসমূহ ব্যৱহাৰত আমি সজাগতা আনিব লগা হৈছে সো সম্পদৰ ব্যৱহাৰ আৰু ইয়াৰ সংৰক্ষণ কি হৈছে উতপুতভাৱে জড়িত সম্পদ ব্যৱহাৰ কৰা আৰু সম্পদসমূহ সংৰক্ষণ কৰা উতপুতভাৱে জড়িত সাধাৰণতে কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদৰ সংৰক্ষণ বোলা হয় সম্পদৰ সংৰক্ষণ কাক বুলি ক'লে ইয়াৰ পৰা লিখিব লাগিব যে কোনো ধৰণৰ এইডখৰ পৰা কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদৰ সংৰক্ষণ বোলা হয় অৰ্থাৎ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য কি যদি কোৱেশ্চন হয় তেতিয়া আমি এনসাৰটো ইয়াৰ পৰা পাম যে হল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ সম্পদ সংৰক্ষণ বুলিলে অৱশ্যে সম্পদৰ ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে হাসি ৰখা কাৰ্য নুবুজায় এই কথাটোত গুৰুত্ব দিব লাগিব যে সম্পদৰ সংৰক্ষণ বুলি ক'লে সম্পদখিনি বৰ্তমানে আমি ব্যৱহাৰ নকৰি ভৱিষ্যতৰ কাৰণে হাসি ৰাখিম সেইটো কথা নহয় যে সম্পদসমূহ ব্যৱহাৰ সম্পদৰ সংৰক্ষণ বুলি ক'লে সম্পদসমূহ ব্যৱহাৰ কৰিব লাগিব কিন্তু কেনেদৰে ব্যৱহাৰ কৰিব লাগিব বা সম্পদসমূহ প্ৰকৃতিৰ পৰা কেনেদৰে আহৰণ কৰিলে যাতে এইখিনি ভৱিষ্যত প্ৰজন্ময়ো আহৰণ কৰিব পৰা সুবিধা থাকে সেই কথাটো চিন্তা কৰিব লাগিব আৰু তাৰ কাৰণে পদ্ধতি উলিয়াব লাগিব তাকে সম্পদ সংৰক্ষণ বুলি কোৱা হয়
উদাহৰণস্বৰূপে খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণৰ সঠিক ৰূপত বহুত দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায় তেতিয়া কি কৈছে যদিও সম্পদৰ সংৰক্ষণ অনৱীকৰণযোগ্য সম্পদৰ লগত বেছিকৈ জড়িত আসলতে সংৰক্ষণৰ ধাৰণাবোৰ সকলো ধৰণৰ সম্পদৰ বাবে সমানে প্ৰযোজ্য সকলোবিলাক সম্পদকে বিশেষকৈ অনৱীকৰণযোগ্য সম্পদৰ লগত জড়িত কিন্তু সকলো ধৰণৰ সম্পদৰ কাৰণে সমানে প্ৰযোজ্য হয় উল্লেখযোগ্য যে অৰণ্য কি হৈছে নৱীকৰণযোগ্য সম্পদ ধ্বংসৰ ফলত জীৱ-জন্তুৰ আৱাসভূমি তথা জৈৱ বৈচিত্ৰ্য হ্ৰাস পায় একোটা অঞ্চলৰ পাৰিৱেশিক ভাৰসাম্য বিনষ্ট হয় সেয়েহে সমগ্ৰ বিশ্বজুৰি কিছুমান আপুৰুগীয়া জৈৱিক সম্পদ যেনে বাঘ হাতী গড় ভালুক ডলফিন সিংহ আদিৰ সংৰক্ষণৰ বাবে বহু আঁচনি বা প্ৰকল্প হাতত লোৱা হৈছে সো ইয়াত ক'ব বিচাৰিছে যে যদিও অৰণ্য কি হৈছে নৱীকৰণযোগ্য সম্পদ কিন্তু এই সম্পদ কি হৈছে দিনক দিনে ধ্বংস হৈ গৈছে যে যিবিলাক অৰণ্য অঞ্চল আছিল সেই অৰণ্য অঞ্চলখিনি কি হৈছে আজি মানুহৰ আৱাসভূমি হৈছে তাত বিভিন্ন কল কাৰখানা গঢ়ি উঠিছে যাৰ ফলত কি হৈছে যে তাত থকা যিবিলাক জীৱ-জন্তু আছিল বা তাত যিটো জৈৱ বৈচিত্ৰ্য আছিল সেইখিনি কি হৈছে হ্ৰাস পাই গৈছে যাৰ ফলত প্ৰাকৃতিক পৰিৱেশৰ যিটো ভাৰসাম্য আছিল সেই ভাৰসাম্য বিনষ্ট হৈছে সেয়েহে বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ ঘটিব ধৰিছে সেইটো কাৰণে কি কৰিব লগা হৈছে সমগ্ৰ বিশ্বজুৰি কিছুমান আপুৰুগীয়া জৈৱিক সম্পদ আছে এই সম্পদসমূহ উদাহৰণ ইয়াত দিয়া আছে বাঘ হাতী গড় ভালুক ডলফিন এইখিনি সংৰক্ষণৰ আঁচনি বা কিছুমান প্ৰকল্প হাতত লোৱা হৈছে এই কথাটো মনত ৰাখিব লাগিব কোৱেশ্চন হ'ব পাৰে ইয়াৰ পৰা যে এই বিভিন্ন ধৰণৰ সংৰক্ষণৰ আঁচনি বা প্ৰকল্প কিয় হাতত ল'ব লগা হৈছে তদুপৰি অসমৰ কেইবাবিধো মূল্যৱান উদ্ভিদ যেনে সৰ্পগন্ধা চালকুঁৱৰী কালমেঘ অৰ্জুন অগৰু চিৰতা জাইফল শতমূল শুকলতি আদি প্ৰায় নোহোৱা হ'ব ধৰিছে এইখিনি বিলুপ্তিৰ পথত আছে বিলুপ্ত হ'ব ধৰা প্ৰাণীৰ ক্ষেত্ৰত কি আছে সোণালী বান্দৰ হলৌ বান্দৰ বনৰীয়া মহ নলগাহৰি শিহু দেওহাঁহ ধনেশ পক্ষী বৰটোকোলা আদি বিশেষভাৱে উল্লেখযোগ্য এইখিনি বিলুপ্ত হ'ব ধৰা বিলুপ্তিৰ পথত আছে লগতে শক্তিৰ উৎস হিচাপে ব্যৱহৃত খনিজ তেল কয়লা আদি আৰু কৃষি কাৰ্যত ব্যৱহৃত ৰাসায়নিক সাৰ কীটনাশক ৰাসায়নিক দ্ৰব্য আদি ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত এইবোৰ প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ ক্ৰমান্বয়ে নিঃশেষ হৈ যোৱাৰ উপৰিও বায়ু পানী মাটি প্ৰদূষণ ঘটি এক ভয়াৱহ পাৰিৱেশিক সমস্যাৰ সৃষ্টি হৈছে তাৰোপৰি কিছুমান খনিজাত পদাৰ্থ আছে বা খনিজাত যিবিলাক সম্পদ আছে খনিজাত সম্পদবিলাকৰ অধিক ব্যৱহাৰৰ ফলত কি হৈছে যে তাৰ ফলত প্ৰাকৃতিক যিটো প্ৰদূষণ প্ৰকৃতিৰ যি প্ৰদূষণ বায়ু প্ৰদূষণ হওক মাটি প্ৰদূষণ হওক বা পানী প্ৰদূষণ হওক এই প্ৰদূষণৰ মাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাই গৈছে যাৰ ফলত যিটো পাৰিৱেশিক যিটো ভাৰসাম্য আছিল বা প্ৰাকৃতিক যিটো ভাৰসাম্য আছিল সেইটো বিনষ্ট হৈ গৈছে তেতিয়া কৈছে যে গতিকে আমাৰ উন্নয়ন প্ৰক্ৰিয়াটো যাতে ক্ষণস্থায়ী নহয় তাৰ বাবে আমি সম্পদৰ মিতব্যয়ী ব্যৱহাৰৰ লগতে প্ৰয়োজনীয় সংৰক্ষণৰ ব্যৱস্থা হাতত ল'ব লাগিব যে আমি কেৱল সংৰক্ষণ কৰিলে নহব সম্পদখিনি মিতব্যয়ীভাৱে ব্যৱহাৰ কৰিব লাগিব আৰু উদাহৰণস্বৰূপে মাটি সংৰক্ষণৰ ক্ষেত্ৰত আমি কৃষি কাৰ্যৰ বাবে মাটি এডোখৰ এনেদৰে ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ উৰ্বৰতা নষ্ট নোহোৱাকৈ আমি ভাল শস্যৰ উৎপাদন লাভ কৰি থাকোঁ যদিও মাছ এবিধ নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ তদুপৰি ইয়াৰ দ্ৰুত উৎপাদন বৃদ্ধিৰ বাবে পৃথিৱীৰ কেইবাটাও বৃহৎ মাছ উৎপাদন অঞ্চলত মাছৰ নাটনিয়ে দেখা দিয়ে তদুপৰি যান-বাহন উদ্যোগ প্ৰতিষ্ঠান দ্ৰুত বৃদ্ধি আৰু মানুহৰ বিলাসী জীৱন যাপন ব্যৱস্থাৰ প্ৰসাৰৰ ফলত অনৱীকৰণযোগ্য শক্তিৰ সম্পদ কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ আদি নিঃশেষ হ'বলৈ ধৰিছে এনে পৰিস্থিতিৰ বাবে সমগ্ৰ বিশ্বতে সম্পদৰ সংৰক্ষণ ইয়াৰ যুক্তিপূৰ্ণ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে অন্যথা এই পৃথিৱীত মানুহ আৰু মানৱ সভ্যতা বৰ্তি থকাটো টান হৈ পৰিব অৰ্থাৎ যদি সম্পদসমূহ সংৰক্ষণ কৰা নহয় পৃথিৱীত মানুহ থকাটো আৰু মানৱ সভ্যতা বৰ্তি থকাটো সম্ভৱ নহব টান হৈ যাব সমগ্ৰ বিশ্বজুৰি দেখা দিয়া দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু প্ৰাকৃতিক পৰিৱেশৰ সমস্যা তথা বহু প্ৰাকৃতিক সম্পদ নিঃশেষ হ'বলৈ ধৰা পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে বিভিন্ন পৰ্যায়ত পৰিৱেশ সুৰক্ষা প্ৰাকৃতিক সম্পদ সংৰক্ষণ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে এনে কাৰ্য সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় আঞ্চলিক
আৰু স্থানীয় পৰ্যায়ত বহু চৰকাৰী বেচৰকাৰী সংস্থা সংগঠনৰ জন্ম হৈছে এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ চমুকৈ ইয়াক কি বুলি কয় IUCN ইয়াৰ ফুল ফৰ্ম লিখিবলৈ আহে পৰীক্ষাত মেট্ৰিক পৰীক্ষাত আহে ইম্পৰ্টেন্ট ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ বিশেষভাৱে উল্লেখযোগ্য 1948 চনত ইউনেস্কো অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক সাংস্কৃতিক সংস্থা প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সলেৰ ব্ৰিটিছ জীৱবিজ্ঞানী আছিল তেওঁ প্ৰচেষ্টাত ফ্ৰান্সত IUCN প্ৰতিষ্ঠিত হৈছিল ক'ত গঠন হৈছিল প্ৰথম ফ্ৰান্সত গঠন হৈছিল IUCN এই সংস্থাটোৰ মূল উদ্দেশ্য কি মূল উদ্দেশ্যৰ কথা ক'লে যে মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ পাৰিৱেশিক পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা IUCNৰ নেতৃত্বতে WWFৰ উদাহৰণ কি বুলি কৈছে যে WWF ফৰ নেচাৰ বুলি কৈছে আৰু ইয়াৰ ফুল ফৰ্ম হৈছে যে ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ ৱৰ্ল্ড কনজাৰভেশ্যন মনিটৰিং চেণ্টাৰ স্থাপিত হৈছে এইদৰে বিশেষ জীৱ জন্তু আৰু উদ্ভিদ শ্ৰেণীত তথা সামগ্ৰিকভাৱে প্ৰাকৃতিক পৰিৱেশৰ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বহু সংস্থা সংগঠনে কাম কৰি আহিছে ভাৰতবৰ্ষত এনে কাৰ্যৰ বাবে চৰকাৰীভাৱে পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন নামেৰে এটা মন্ত্ৰণালয় মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ গঠন কৰা হৈছে আৰু এই ডিপাৰ্টমেণ্টটো আছে গতিকে এই ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ কোন হয় মই কমেণ্টত লিখিবলৈ সকলোকে অনুৰোধ জনাইছোঁ যদি কোনোবাই নাজানে তথাপি গুগল কৰি হলেও কমেণ্টত দিয়ে যেন সেয়া সকলোকে অনুৰোধ জনাইছোঁ সো প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইন প্ৰণয়ন কৰে এই মন্ত্ৰণালয়ৰ অন্তৰ্গত স্বতন্ত্ৰভাৱে 1986 চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা ইণ্ডিয়ান কাউন্সিল অফ ফৰেষ্ট্ৰি ৰিচাৰ্চ এণ্ড এডুকেশ্যন গঠন কৰা হৈছে ইয়াৰ উপৰি বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ চেণ্টাৰ ফৰ সায়েন্স এণ্ড এনভাইৰনমেণ্ট তাৰপিছত ইয়াত কি লিখিছে গ্ৰীণ পিচ ইণ্ডিয়া ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া আদিৰ দৰে বহু সংগঠনে পৰিৱেশ সুৰক্ষাৰ বাবে অজস্ৰ কাম কৰি আছে সো ভাৰতবৰ্ষৰ কোনবিলাক সংগঠন জড়িত আছে যিখিনি প্ৰাকৃতিক সম্পদ বা সম্পদৰ সংৰক্ষণত এই সংস্থা কিটা যিকিটা ইয়াত উল্লেখ কৰা হৈছে এইখিনি আমি নাম লিখিব লাগিব অসমতো অসম বিজ্ঞান সমিতি আৰণ্যকৰ দৰে কেইবাটাও বেচৰকাৰী সংগঠনে পৰিৱেশ সুৰক্ষা জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আদিৰ বাবে কাম কাজ কৰি আছে ৰাষ্ট্ৰসংঘৰ আহ্বানত সাধাৰণ মানুহ মাজত পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় এটো সকলোৱে জানে সো মন কৰিবলগীয়া যে সম্পদ সংৰক্ষণ প্ৰক্ৰিয়াটো নিজে নিজে কাৰ্যক্ষম হৈ থাকিব নোৱাৰে ইয়াৰ সঠিক ৰূপায়ণৰ বাবে প্ৰয়োজনীয় সুবিবেচিত আৰু সুপৰিকল্পিত আঁচনি ইয়াৰ অৰ্থাৎ এইখিনি আঁচনিৰ প্ৰয়োজন আছে যে সুবিবেচিত আঁচনি আৰু সুপৰিকল্পিত আঁচনিৰ প্ৰয়োজন আছে এই যিখিনি সম্পদ সংৰক্ষণ প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটো কাৰ্যক্ষম কৰি তুলিব সেয়েহে সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰিবলৈ তলত উল্লেখ কৰা পদ্ধতি তথা ব্যৱস্থাসমূহ আঁচনিত অন্তৰ্ভুক্ত কৰাটো নিতান্ত প্ৰয়োজনীয় এতিয়া আশা ৰাখিছোঁ যে ভিডিঅ'টো সকলোৱে